আজি পুৱাই উঠি একদম গা ধুই ৰেডি হয় আমি যে পিকনিকত যাব ওলাইছোঁ আমাৰ আজি পিকনিকৰ যাত্ৰা হ'ব জাগিৰোড নিজৰা পাৰ্কত বৰ ধুনীয়া এটা প্লেচ বুলি কৈছে যোনটো এটা চাইল্ড পাৰ্ক চ' যাই আছোঁ তাতে এতিয়া আমাৰ ইয়াত বাছ চাছ ৰখিছে বৰ্তমান বাছৰ পৰাই যোৱাখিনি নমওঁ মানে সকলো ৰেডি হৈছে বস্তুবিলাক ই আমাৰ ভাত দানা খৰি ৰেডি নামিল ৰেডি কথা সিহঁতি সম্পূৰ্ণ হৈছে এইটো এতিয়া মই পাৰ্কত এণ্ট্ৰি লৈছোঁ ধুনীয়া লাগিছে 20 টকা মাত্ৰ টিকেট 20 টকা টিকেটত কিন্তু বহুতেই বেছি ভেলু পাইছোঁ বাপৰে এণ্ট্ৰি ফিজ 20 টকাকৈ বহুত ধুনীয়া প্লেচ ইয়াতে গৈছোঁ কি ধুনীয়া লাগিছে এটা মনোৰম দৃশ্য মানে একদম গ্ৰীণ আৰু এইটো এটা সৰু ছোৱালী চাইল্ড পাৰ্ক বুলি কৈছোঁ ন এই পাৰ্কখনৰ এটা ধুনীয়া দৃশ্য য'ত বৰ ধুনীয়া বস্তু লৈছোঁ কেতিয়াবা যদি সৰু ছোৱালী থাকে আপোনালোকৰ যোনটো স্কুলৰ ষ্টুডেণ্ট ক'বাই এই জেগাটোত আপুনি যদি চাই পাব মানে এই জেগাটো বৰ ধুনীয়া হ'ব আপোনালোকৰ বাবে যোনটো সৰু ছোৱালীৰ কাৰণে হেৰি স্কুল আৰু জীৱনৰ এনেকুৱা মুহূৰ্ত কেতিয়াও নাই আপোনাৰ যেনেকুৱা ফূৰ্তি জীৱনত যেনেকুৱা লাগে সেনেকুৱা ফূৰ্তি কৰিব লাগে কাৰণ কেতিয়াবা সেই মুহূৰ্তবোৰ নাপাবও পাৰে আৰু এটা আপোনাৰ সময়ত এনেকুৱা হৈ যায় যেনে আপুনি সকলোবোৰ মুহূৰ্ত হেৰাই পেলায় নিজৰ সংসাৰত যোনটো হেৰি থাকে সেইবাবে যিটো সময় পায় সেইটো সময়ত আনন্দ কৰিব লাগে মই সেইটো ভাবি পুৰা আজি আনন্দত ঈশ্বৰে দিব পাৰিব ধৰিছোঁ ধুনীয়া একদম ফূৰ্তি কৰিছোঁ ফূৰ্তি কৰি পিছত ইয়াতে ধুনীয়া এটা বনালে তই দিছে সৰু ছোৱালীজনটো ভাল লাগিল দেন নেক্সট ডে গ'লোঁ আমি এইটো চাইডে যোনটো দুটা ক্ৰক'ডাইল মানে ঘৰিয়াল দুটা আছে ঘৰিয়াল কেইটামানৰ হেৰি বনোৱা হৈছে ইয়াত পানী পৰি আছে ইমান ধুনীয়া লাগিছে মানে দৃশ্যটো চাই মোৰ কিবা আনন্দজনক লাগিল সেইবাবে মই ভিডিঅ'টো বহুত ধুনীয়াকৈ আছে চবতে হেৰি কৰিলোঁ আৰু আপোনালোকে কেনে পাইছে ক'ব বাৰু আৰু কমেণ্ট কৰিব এটা আৰু লাইক কৰিব নাপাব যদি ভাল লাগিছে আৰু আপোনাৰ পচন্দৰ মতে দৌৰি গ'লোঁ আৰু ইয়াতে বৰ ধুনীয়া এটা নাচনি আছিল চাবচোন হেৰি মানে কি বুলি কয় মাছ ধৰা খালৈ লৈ পেলাই ইয়াতে এইটো কি বস্তু মই ধৰিব নোৱাৰিলোঁ লাষ্টত এনেকৈ গ'লোঁ ঘূৰি এই ডলফিন দুটা চাই মানে মোৰ বহুত ধুনীয়া লাগি পেলাই দি আজি ফুটলা হেৰি চামত গ'লোঁ এইটো ধুনীয়া মজা এটা প্লেচ আহিলোঁ ইয়াতে পিছত এনেকৈ যাম এইটোত মই মানে সকলো গাছ এনে মানে গ্ৰীণ প্লেচ বুলি ক'ব পাৰি আৰু মানে ইমানে ঠাণ্ডা আৰু হেৰি ভাল জেগাখিনি ঠাণ্ডা বতৰ বুলি নহয় মানে গৰমৰ দিনত এনে বঢ়িয়া লাগিব মানে জেগাটো গছেই ভৰে গোটাই যোনটো স্কুলৰ ষ্টুডেণ্টৰ কাৰণে এইটো বেষ্ট প্লেচ আৰু যোনটো মানে শিকিব লাগে বা চাব লাগে এটা ভাল হেৰি ঠাই আৰু এই হিচাপত যোনটো মোৰ ইমানেই ধুনীয়া লাগিছে মানে চাই পেলাই সেইটো জিৰণি ঘৰ ইয়াতে বহিব পাৰি আৰামছে আপোনালোকে যি ইচ্ছা চাই ইয়াতে মজাকে মই গ'লোঁ যাই পেলাই ইয়াতে ধুনীয়া দুটা জিৰাফ আছে এইকেইটা জিৰাফৰ লগত ফটো এনজয় কৰিলোঁ এইখন দলং ধুনীয়াকৈ কি ধুনীয়া এইটো ডাইনাছৰ মস্ত ডাঙৰ একদম এইটো এটা ধুনীয়া গেট আৰু এইটো যোনটো আমাৰ হালগিলে থাকে তাৰে গছৰ হেৰি এটা ভিতৰত এনেকৈ গৈছোঁ লাষ্টত যাই পেলাই গুৱাহাটী আহিলোঁ আৰু এইটো আমাৰ প্ৰকাণ্ড ডাইনাছৰটো দেখা পায় গুৱাহাটী আমি এনেকৈ পাৰ হ'লোঁ এনেকৈ যাই হিন্দী পালোঁ এতিয়া হিন্দী হ'লে এটা হেৰি যোনটো সৰু ছোৱালীৰ বাবে এটা কেইটামান খেলা বস্তু আছে যোনটো আমি আহিলোঁ লগতে বাঘ দুটা আছিল ধুনীয়া সেই দুটা বাঘ তাতে ফটো উঠিছোঁ লগ এটা দিম এনেকৈ আহি হিন্দী হ'ল সৰু ছোৱালী ইয়াতে নেট খান সৰু ছোৱালী উঠাৰ কাৰণে ধুনীয়াকৈ দিছে সজাই পেলাই মানে সৰু ছোৱালী কিছুমানে হেৰি উঠিব পাৰে ধুনীয়া আৰু মজা একদম এনেকৈ আহিলোঁ আহি চালোঁ পিছত গ'লোঁ মই লাষ্টত এই চিৰিকেইটা নামি পেলাই যেতিয়া হ'লেও মানে এনেকৈ ওপৰত উঠোঁতে ইমান টাইট আৰু এতিয়া জানো তলদি নামো কাৰণ কি সেইটো ভাবিছোঁ বা আচৰিত আৰু ইয়াৰ পৰাই মানে ঠাইটো চালোঁ ইমানেই ধুনীয়া লাগিল গানো মোৰ মজাই বহুত ধুনীয়া লাগি গ'ল মানে চিৰিটো এটাত খজ দুটাত খজ দিয়া হ'ব আচৰিত কোনোবা জানো মানে সেইটো কাৰণটো কি
এখন গেট আছিল যোনটো প্ৰথম টাইম মই ভিডিঅ' কৰা নহ'ল গেটৰ আৰম্ভণিখিনি মই লাষ্টত এইখিনি আমি আহিলোঁ এণ্ডিঙত ইয়াতে পিছত ওলাইলো আমাৰ শেষ মানে পাৰ্কখন কৰি মেক্সিমাম 1-1.5 ঘণ্টা ঘূৰিছোঁ মানে ইমানে মজা লাগিছে আৰু ইয়াতে আমাৰ খানা হৈছে আমাৰ বেষ্ট ৰান্ধনি হ'ল থাকনা দা যোনটো গাঁৱৰ আমাৰ ফেমাছ আৰু এইবিকি খানাত আছে এইখিনি গোটেইখিনি খানা এইটো আমাৰ মাংস হৈছে মাংস ৰেডি হ'ব আৰু এতিয়া খানা পুৰা ৰেডি আৰু গোটেইখিনি হৈছে সম্পূৰ্ণ লাষ্টত এইটো আমাৰ গোটাই গাঁৱৰ ফেমিলি যোনটো সঞ্চয়ৰ এটা পিকনিক আছে আমাৰ প্ৰত্যেক বছৰে সেই হিচাপত এইটো আমাৰ পিকনিক এটা এইটো গাঁৱৰ বছৰীয়াকে যোৱা আৰু পিকনিক এনেকে লাষ্টত আমাৰ খানা জোগাৰ হৈছে ইয়াতে পুৰা সম্পূৰ্ণ হ'ল এইটো এতিয়া খানা বনোৱা হৈ যায় আছে এতিয়া বৰ্তমান লাষ্টত আমাৰ এইটো হ'ল ৰান্ধনি যোনটো থাকনা দা গাঁৱৰ খানা ৰান্ধা চবতকে হেৰি পুৰা কমলা টেঙাৰ মজা লাগিছে একদম আৰু এইটো হ'ল আমাৰ সৰু চবতকে হেৰি মেইন